ইদিনাখন বজাৰত গ'লোঁ চব্জি বজাৰ কৰিব। বজাৰতো বস্তুৰ জুই চাই দাম। যিহেতু নিজে খেতি কৰি খাব পৰা সাথৰ নাই, গতিকে কিনিয়ে খাব লাগিব। যি নহওক, বেঙেনা ল'লোঁ। দুই ধৰণৰ বেঙেনা। এটা অলপ ডাঙৰ ডাঙৰ, একদম চিলচিলীয়া, আৰু একদম পোক নাই, গতিকে দামো অলপ বেছি। আৰু এটা বজাৰ কৰি ওলাই আহি থাকোঁতে ৰাস্তাৰ কাষত বুঢ়া ককা এটাই বেঙেনা বেচি আছিল। অলপ সৰু সৰু, মাজে মাজে পোক আছে। ঘৰচীয়া বুলি কোৱা কাৰণে ল'লোঁ। ঘৰত আহিলোঁ, মাক গোটেইখিনি চব্জি ফ্ৰিজত সোমাই থ'ব ক'লোঁ। দুদিন পিছত মায়ে সৰু সৰু বেঙেনাটো ভাতৰ লগত ভাজি দিলে, খালোঁ, ভালো লাগিল। 3 দিনৰ দিনা মই মাক সুধিলোঁ যে ডাঙৰ বেঙেনাটো, ভাল বেঙেনাটো কিয় বনোৱা নাই? তেতিয়া মায়ে ক'লে যে সেই বেঙেনাটো 2 দিনৰ দিনা মানে শুকাই গৈছে আৰু বেয়া হৈ গৈছে। মোৰতো মাথা নষ্ট, সেইকেইটাই ভাল আছিল। এতিয়া ভাবক আমি আচলতে কি খাই আছোঁ। যি নহওক, এতিয়া মই ক'ব বিচৰা কথাটো হৈছে যে আমি সৌন্দৰ্যতাৰ ওপৰত ভিত্তি কৰি কেতিয়াও কাৰো কৰ্মদক্ষতা নিৰূপণ কৰিব নালাগে। যদি আমি কৰ্মদক্ষতাক সৌন্দৰ্যতাৰ ওপৰত ভিত্তি কৰি নিৰূপণ কৰোঁ, নিৰ্ধাৰণ কৰোঁ, তেতিয়া সেই ডাঙৰ চিলচিলীয়া বেঙেনাটোৰ দৰেই ফলাফল পোৱা যাব। আৰু যিকোনো কাম বা ব্যৱসায়ত মুখ থেকেচা খোৱা দেখা যায়। গতিকে যিকোনো কাম কৰোঁতে সৌন্দৰ্যতাক গুৰুত্ব নিদি মানুহৰ আচৰণ, ব্যৱহাৰ আৰু জ্ঞানৰ ওপৰত যদি কৰ্মদক্ষতা নিৰ্ধাৰণ কৰা যায়, তেতিয়া ভৱিষ্যতৰ যিকোনো কাম সফল হোৱা দেখা যায় আৰু সফল হয়। গতিকে সৌন্দৰ্যতাৰ ওপৰত কাৰো কৰ্মদক্ষতা নিৰ্ধাৰণ নকৰিব। ধন্যবাদ।